আমি সেইবিধ মানে আমাৰ মাটিত আমি ৰুই পোৱা নাই, সেইটো কাৰণে কিমান দূৰ উপযোগী সেইটোতো ক'ব নোৱাৰিম। আৰু মানে যিখিনি কঠীয়া আনিছে আমাৰ দডোখৰ কাৰণেও চাপ আৰু বামডোখৰত পানী নাই। আৰু এডোখৰ বাম আছিলে, যিহেতু আমি কালি ৰাতিও কঠীয়া তুলিছিলোঁ, অলপ কঠীয়া আমাৰ আছিলে, সেই কঠীয়াখিনি আমি ৰুলোঁ সেইডোখৰ মাটিৰ কাৰণে। এতিয়া যোনখিনি কঠীয়া আনিছে সেইখিনিতো আমি এতিয়া থৈ দিলে নহ'ব, এতিয়া বৰষুণ আহিলে মানে আমি ৰুব পাৰিম, বা দডোখৰ ৰুওঁ বুলি ক'লেও সেইখিনি কঠীয়া তল যাব। সেইটো কাৰণে আমি এইখিনি কঠীয়া এতিয়া ৰাখি থ'ব নোৱাৰিম, কাৰণ যদি আমি ৰাখি থওঁ ন, কঠীয়াখিনি এনেই নষ্ট হ'ব। তাতকৈ আমি নষ্ট কৰাতকৈ সেইখিনি ক'ৰবাত বানপানী হোৱা জেগাত বা ক'ৰবাত যদি তেনেকৈ দি দিয়ে বহুত মানুহৰ সহায় হ'ব। মই সেইটোকে ক'লোঁ। আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই কৈছোঁ, কালি মানে প্ৰথম অৱস্থাত মণ্ডলজনে কৈ আছিল বা কেইবাজনো বিষয়াই কৈ আছিল যে কঠীয়াখিনি আমি উচ্ছেদ অভিযান নচলাওঁ। লাষ্ট মুহূৰ্তত যেতিয়া কঠীয়াখিনি উচ্ছেদ অভিযান চলাই দিলে, চলোৱা সময়ত মই কেইটামান বাক্য শুনিবলৈ পাইছিলোঁ, বা মোক ভিডিঅ' যোগেতো আপোনালোকে শুনিব। সেইকাৰণে মোক এই প্ৰশ্নটোৰ উত্তৰ লাগিব যে মানে প্ৰশাসনে অৰ্ডাৰ দিছিল কঠীয়াখিনি উচ্ছেদ অভিযান চলাবৰ কাৰণে, নে তেওঁ নিজৰ মতে চলাইছিল? মানে সেই প্ৰশ্নটোৰ উত্তৰ আমাক স্পষ্টকৈ লাগিব। মণ্ডল যেন আমাৰ আগলৈ আহক, সন্মুখলৈ আহক আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক। কি কাৰণে লাষ্ট মুহূৰ্তত এই কামটো কৰি থৈ গ'ল? তেওঁ কি ইয়াত ফেমিলি মানুহ আছে কাৰণে ফেমিলি মানুহক ছাপোৰ্ট কৰি ফেমিলি মানুহৰ কথা শুনি এইটো কাম কৰিলে, নে ওপৰৰ পৰা এইটো অৰ্ডাৰ আহিছিলে? সেইটো আমাক স্পষ্টকৈ লাগিব। আপোনালোকে এতিয়া কঠীয়াখিনি ল'ব নাই? কঠীয়াখিনিতো মই কৈ আছোঁ যে সেইখিনি এতিয়া আমি ৰাখিলে লাভ নহ'ব, যিহেতু আমাৰ আগৰ কঠীয়া কেইডালমান ৰাতি তুলিছিলোঁ বুলি কৈছোঁ। ৰাতি তোলা কঠীয়াখিনি যোনডোখৰ আমি বোকা দিব পৰা হৈ আছিল, সেইডোখৰ আমি অলৰেডি ৰুলোঁ, থকা কঠীয়াখিনি আজি ৰুলোঁ। এতিয়াতো পানী নোহোৱাডোখৰতো আমি এইখিনি ৰুব নোৱাৰিম। আৰু এডোখৰ আছে পানী আছে, পানীখিনি যোনডোখৰ মাটিত পানী আছে এইখিনি কঠীয়া চাপৰ হ'ল, আপোনালোকে চাব পাৰিব। সেইডোখৰ মাটিত দ হৈ আছে, এইখিনি কঠীয়া তাত যদি ৰুওঁ কোনো কঠীয়া নাবাচে, তলত থাকিব পানীৰ তলত। তাতকৈ আমি যদি কঠীয়াখিনি মানে লৈ থ'লেতো লোকচান হ'ব ন। এতিয়া বৰষুণ কেতিয়া দিব, কেতিয়া আমি ৰুব পাৰিম, বা পানী কেতিয়া শুকাব, সেইটোতো আমি ক'ব নোৱাৰিম। আমি ইয়াত কঠীয়াখিনি ৰাখি থ'লে কঠীয়াখিনি বেয়া হৈ যাব। যদি আমি ৰাখি নথওঁ, এইখিনি কঠীয়া হয় বহুত জেগাত বানপানী হৈ আছে, তেনেকুৱা কিছুমান মানুহক যদি দি দিয়ে হয়তো কঠীয়াখিনি মানে সিহঁতি তেখেতলোকক কোনে ফোন কৰি পঠিয়াইছে সেইটো আমি নাজানো। আৰু এতিয়া এগ্ৰিকালচাৰ পৰা আহিছোঁ বুলি কৈছে, কঠীয়া ল'ব নল'ব সুধিছে আৰু তাকে। এতিয়া কঠীয়া কি কঠীয়া আনিছে কৈছে, এতিয়া মোৰ ইমান মনত নাই। আপুনি ৰাখিব নাই কঠীয়াটো এতিয়া মই ৰাখিব নোৱাৰিম। কঠীয়াটো এটা চাপৰ আমাৰ এইফালে পানী নাই। এতিয়া পানী হোৱা ৰাখিব পাৰিলোঁ, এতিয়া পানী নাই। আৰু কি কঠীয়া পৰা আনিছে সেইটো কঠীয়া আমাৰ ইয়াত হ'বনে নহ'ব আমি আগতে কৰি পোৱা নাই। এডোখৰ দ আকৌ সেই কঠীয়াখিনি চাপৰ, এতিয়া বামডোখৰত হ'লে এতিয়া পানী নহ'লে এতিয়া আমি ৰাখি কৰিম কি? তাহাঁতি আমাক মানুহক দি দিয়ক কঠীয়াখিনি, এতিয়া আমি ৰাখি থ'লে গেলিহে যাব কঠীয়াখিনি। আপোনালোকে নাৰাখে? আমি নাৰাখোঁ এতিয়া কঠীয়া ৰাখিব নোৱাৰিম। তাৰমানে সেইটো কঠীয়া ইয়াত খেতি কৰিয়ে পোৱা নাই আমি। পানীও নাই পথাৰত। কথাটো হ'ল পথাৰত পানী নাই। উদ্দেশ্য হ'ল পথাৰত পানী নাই, এডোখৰত পানীটো বেছি ধৰক ওখ কঠীয়া আমি ৰাখিব পাৰিলোহেঁতেন, খেতি হওক বা নহওক, মাটিডোখৰ পুতি থ'লোহেঁতেন। এতিয়া মাটি পানী যে দ আৰু এডোখৰতে পানীয়ে নাই। এতিয়া কাইলৈ যে পানী হ'ব আমি এতিয়া কেনেকৈ ক'ম? এতিয়া তাৎক্ষণিকভাৱে যে তেওঁলোকে কঠীয়াখিনি যোগান ধৰিলে, কিন্তু আপোনালোকৰ উপযোগী নহয় কাৰণে ৰুব নোৱাৰে, কি ক'ব? তেওঁলোকৰ প্ৰশাসন কি ক'ব? তাৎক্ষণিকভাৱে যে সিহঁতৰ জগৰ আছে কাৰণে ফোনা-ফোনি কৰি কঠীয়াখিনি আমাৰ পঠিয়াই দিছে। মেইন কথা হ'ল সেইটো, জগৰ আছে তাৰ গাত, সেইকাৰণে ফোনা-ফোনি কৰি পেলাই কঠীয়াটো এগ্ৰিকালচাৰৰ পৰা ইয়ালৈ পঠিয়াই দিছে। এগ্ৰিকালচাৰৰ পৰা পঠিয়াই দিছে। কথা সিমানেই আৰু তাত কিনো ক'ম আৰু। বহুত দুখ লাগিলে। এতিয়া আপোনালোক অহাৰ কাৰণে বহুত ভাল লাগিলে, সিমানেই আৰু কিনো ক'ম আৰু।